ভাল লাগিছে এই মেকআপটো পাই পেলাই সীতা বাজনীৰ ভিডিঅ' চাই কেনেকুৱা পাই আছে ক'বচোন খুব মৰম লগা হয় বাজ তাই ছোৱালীজনী বৰ ভাল দেখাতটো ধুনীয়া আৰু গুড মৰ্ণিং এভৰিৱান ৰাণীজ লাইফৰ অন্য এটি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মই আহি পাই গ'লোহি একাডেমি আজি আমাৰ একাডেমিত খুব এটা মানে ধুনীয়া ফটোশ্বুট হ'বলৈ গৈ আছে আজি মেমে আমাক এটা ধুনীয়া মেকআপ লুক দেখাব আৰু তাৰ বাবে এগৰাকী মডেল মাতিছে আপোনালোকে থাম্বনেইলটো দেখি অলৰেডি গম পাইছেই মডেলগৰাকী কোন হয় আৰু বহুতে হয়তো চিনি পায় আৰু বহুতে হয়তো নাপায় আৰু মোৰ খুব ভাল চিনাকি মোৰ খুব ভাল মৰমৰ ভণ্টি হয় আজি ভিডিঅ'টোত মেমে আমাক কি লুক দিব কি কৰিব আপোনালোকক মই সকলোবোৰ দেখাই যাম আপোনালোকে ভিডিঅ'টো শেষৰলৈকে চাব আৰু সদায় মোৰ ভিডিঅ'টো আৰম্ভ কৰোঁতে দেৰিয়ে হৈ যায় মই সদায় আপোনালোকক মাজৰ পৰাই ভিডিঅ'টো দেখাওঁ তেনে আহকচোন চাই যাওঁ এইগৰাকী হ'ল আমাৰ মডেল সোণপাহি আচল নাম তৃষ্ণা কলিতা তেওঁ এগৰাকী খুব ভাল ইউটিউবাৰ হয় লক কৰিব ঠিক আছে তো আমি এতিয়া লক কৰি মই ক্ৰীম কি দিলো ব্লাছ দিলো হয়নে ক্ৰীম ব্লাছাৰ ইউজ কৰিছো মেকৰ আৰু এতিয়া মই তাই ক্ৰীম কন্ট্ৰোল নেদি মই পাউডাৰ কন্ট্ৰোল ইউজ কৰি আছো ঠিক আছে হেতু ক্ৰীম ব্লাছ আছিলে এটো পাউডাৰ হাইলাইটাৰ লগোৱাৰ পিছত আকৌ দিম ওপৰত হাইলাইটাৰ আমাৰ লাষ্টত টাচ আপ লাগেই ব্লাছাৰ আকৌ লাগিব আই মেকআপ যে কৰিম এতিয়া সব ব্লাছাৰটো বেছি লাগি আছে ৰৈ আছে পিছত সব কম হৈ যাব চাই দেখিবা আমাৰ মডেল হৈ গ'ল ৰেডি এটা খুব ধুনীয়া ৰিচেপশ্যন লুক দিছে মেমে আৰু তাইকো বহুত ধুনীয়া লাগিছে দেখিবলৈ কাপোৰযোৰ আৰু গহনাৰ সৈতে সঁচাকৈ কইনা নিচিনাই লাগিছে 15 ডেজতো ব্ৰাইডাল মেকআপ পাৰ্টি মেকআপ হেয়াৰ ষ্টাইলৰ ক্লাছ থাকিব ড্ৰাপিঙৰ ক্লাছ থাকিব এয়াৰ ব্ৰাছৰ মেকআপ থাকিব এয়াৰ ব্ৰাছ যিটো মেকআপ হয় সেইটোও থাকিব আৰু আমি অকল মেকআপৰ ষ্টুডেণ্টছক সুধিলে গম পাব আমি অকল মেকআপ বুলি নহয় আমি কেনেকৈ চলিব লাগিব মাৰ্কেটত যিহেতু এতিয়া বহুত এডভান্স হৈ গৈছে গতিকে আমি মাৰ্কেটিঙৰো নলেজ দিওঁ আমি বেলেগ এজন ফটোগ্ৰাফাৰ মাতি পেলাই যিহেতু ভৱেন মেধি জানেই সকলো আমি প্ৰটেক্ট ইউজ কৰিব লাগে বা আমাৰ কেমেৰাটো কোনফালে থাকিব লাগিব লাইটটো থাকিলে কোনফালে অপজিট সাইডে কেনেকুৱা হ'ব লাগিব আমি গোটেইখিনি সেইখিনি লগতে প্ৰডাক্ট নলেজ আমাৰ 15 ডেজৰো থাকে মানে সেম থাকে আৰু খালি সময়খিনি বহুত কম থাকে 15 ডেজ হয় 2 মান্থৰখিনি আমাৰ 15 ডেজত থাকে খালি সময়খিনি বহুত কম থাকে মানে সেইটো বস্তু মানে একদম 15 নাতি গোটেই থাকে 15টো থাকে যদিও মানে 15ৰ হয়তো 15 ডেজৰখিনি এটাই হেৰি হয় যে প্ৰেক্টিছটো বেছিকৈ কৰিব লাগে এড্ৰেছ সুধি আছে এড্ৰেছ হ'ল মোৰ তেজপুৰ চিভিল চাৰিআলি কাৰ পাৰ্কিঙৰ অপজিটত আমাৰ যিটো কাৰ পাৰ্কিং আছে টাউনৰ তেজপুৰ মেইন টাউনৰ একেবাৰে পাৰ্কিঙৰ অপজিটতে আছে আহিব পাৰে আৰু লগতে আমাৰ ব্ৰাইডাল কাটি দিয়া চলি আছে যিটো মানে 15 ডেজৰ এতিয়া 5টা চিট আছে বুলি কৈছে যে সেইটো মানে ফিল আপ হৈ গ'লে আকৌ কেইদিনমান আকৌ ৰখিব নেক্সটৰ লাগিব কাৰণে আমাৰ হৈয়ে থাকে মানে আমাৰ কণ্টিনিউ ক্লাছ চলিয়ে থাকে তেনেকুৱা আৰু গতিকে যিসকলে ইনষ্টাগ্ৰামত কমেণ্ট কৰি সুধি আছিলে যদি কোনোবাই লাইভটি চাই আছে আপোনালোকে নিশ্চয় গম পালে আৰু ষ্টুডেণ্টছক সুধিলেও গম পাব যিহেতু তেওঁলোকৰ ক্লাছো বেছি বা মই মেনশ্যন কৰি দিওঁ ষ্টৰীত মাফিজাবাৰ যিটো ইনষ্টাগ্ৰাম আইডি হয় তাতে আপোনালোকে মেছেজ কৰিলে গোটেইখিনি কথা আপোনালোকে কিছুমান ডাউট থাকে ন কমেণ্টত সুধিব নোৱাৰি মেছেজত সুধিব নোৱাৰি তেওঁৰ লগত ফোনত যোগাযোগ কৰিও যিখিনি মানে তথ্য জানিব বিচাৰে সেইখিনি আৰু মোৰ বেছি ভাল লাগে যিহেতু আমি সেইকাৰণে বেছি আমি এতিয়া আমাৰ ক্লাছবোৰ আৰু আপডেট হৈ গৈ আছে সেইকাৰণে বেছি ভাল লাগে 64 যে আমাৰ মোৰ লগত মোৰ ষ্টুডেণ্টছবোৰেও আগবাঢ়ি গৈ আছে এনেকুৱা নহয় বোলে আহিলে আমাৰ ইউটিউবাৰ ভিডিঅ' নেকি হাই হেল্ল' নমস্কাৰ অসমবাসী ৰাইজ বৰ আপোনালোকে মেমে কৰি দিছে খবৰ নিশ্চয় ভাল আমাৰ এটা ফটোশ্বুট আছিলে আৰু আজি আমাৰ ফটোশ্বুট কৰিছে সুদূৰ জামুগুৰিৰ পৰা অনা হৈছে আমাৰ বিশ্বকৰ্মাৰ পত্নী এই
ক'লা ক'লা আহিছে মেমে বহুত ধুনীয়া এগৰাকী মডেল ৰেডি কৰিছে ক্লাছ ডেমো দেখালে আৰু মডেলগৰাকীক মই দেখাই আছোঁ এয়া নমস্কাৰ সকলোকে কি খবৰ আমাৰ মৰমৰ সোণপাহি বহুত দিনৰ মূৰত লগ পালোঁ কেতিয়া লগ পাইছিলোঁ লাষ্ট 3 বছৰমান হ'ল নেকি আমাৰ বাৰু কানেকশ্যনটো আছে ফোনত বহুত বেলেগ এটা কানেকশ্যন মানে আমাৰ ৰাণীজনীৰ লগত কণ্টেক্টত আছোঁ কিন্তু বিয়ালৈহে আহিব পৰা নাছিলোঁ সেইকাৰণে খুবেই দুখিত একেবাৰে ভাল কামতে আহিম আৰু ইয়াৰ পিছত একে আমি যাম নহয় তোমাৰ বিয়াত হয় নেকি আমি যাম কি বা হয় ঈশ্বৰহে জানে আৰু ভাল হ'ব কিয় বেয়া এদিনটো হ'ব লাগিব ন বাকী আপোনালোকে ৰাণীৰ ভিডিঅ'বিলাক চাই কেনেকুৱা পাই আছে নিশ্চয় ৰাণীজ লাইফ সেইকাৰণে ৰাণী বুলি কৈছোঁ আকৌ তোমাক আমাৰ ৰাণীজনী মানে আমাৰ নিশিতা বাজনীৰ ভিডিঅ' চাই কেনেকুৱা পাই আছে ক'বচোন খুব মৰম লগা হয় বাজনী আৰু মাজতে কিন্তু খুব ষ্ট্ৰং হ'লে দেই কথা ক'ব পৰা হৈ গ'ল আৰু একদম দুৰ্বল আছিলে আগতে কিন্তু আজিকালি পূৰা মানে ষ্ট্ৰং আছিলোঁ কিন্তু মানে উইথ চিটুৱেশ্যন আৰু সকলোৱে চাই যাব তাৰ ভিডিঅ'বিলাক আৰু আমি বহুত দিনৰ পিছত লগ পাইছোঁ লগ পাই থাকিম আৰু এতিয়া যিটো কাম মোৰ ভাল লাগে যাৰ ওচৰত শিকোঁতে মোৰ আৰু বেছি ভাল লাগিছে তেখেত হৈছে মাফিজাবাৰ একাডেমীত শিকি আছে গতিকে আৰু 2 মাহমান পিছত আপোনালোকে দেখিব তেওঁ কেনেকুৱা ধৰণৰ কাম কৰে 2 মাহৰ কৰ্চটো শিকি আছে আৰু যদিহে কোনোবা ইণ্টাৰেষ্টেড হয় এই কৰ্চটো শিকাৰ ক্ষেত্ৰত তেখেতক মেছেজ কৰিব ইনষ্টাগ্ৰামৰ এই যিটো একাউণ্ট স্ক্ৰীণত ডিছপ্লে কৰি দিছে সেইটোতে মেছেজ কৰিলে ইনষ্টা নহয় ফেচবুক ইনষ্টা নচলোৱা না তুমি এইটো প্ৰফেচনেল মোৰ ইনষ্টাগ্ৰাম হেৰি লাগিব নাই স্পেচ নাই ভাল লাগিছে এই মেকআপটো পাই পেলাই কাৰণ মই যেনেকুৱা টাইপৰ মেকআপ বিচাৰিছিলোঁ তেনেকৈ পাইছোঁ আৰু অভাৰঅল এক্সপিৰিয়েঞ্চ ইজ ভেৰি গুড বহুত ভাল লাগিছে উঠা মানে মডেলক পাই মেমক বোলে কোনো পাত্তা দিয়া নাই কিন্তু মেমৰ ওচৰতো আহিছোঁ মন চন মাৰি বহি আছে ভাগৰ লাগিছে বহুত ধুনীয়া লাগিছে আজি মানে লাইভ মেকআপ ফাৰ্ষ্ট টাইম দেখিছোঁ বহুত ধুনীয়া লাগিছে থেংক ইউ আৰু আশা ৰাখিছোঁ যাতে 2 মাহৰ যিটো কৰ্চ হ'ব শেষ কৰি তোমালোকেও এনেকৈ কাম কৰা আৰু আপোনালোকেও ছাপোৰ্ট কৰিব তাই ছোৱালীজনী বৰ ভাল দেখাততো ধুনীয়া আৰু দেখাত ধুনীয়া হ'লেই নহয় মন ভাল হ'ব লাগে কামো ভাল হ'ব লাগিব কামটো ভাল হ'বই লাগিব কামৰ আগত মন মানুহ কেনেকুৱা হয় গতিকে তাই ছোৱালীজনী মনৰ পৰাই সঁচাকৈ ভাল বহুত ফ্ৰী হয় আৰু আপোনালোকেও লগ পাই ভাল পাব তাইক গতিকে আগলৈকে চাই যাব যিহেতু তাই ব্লগবোৰ দিয়ে থাকিব তাই কেনেকুৱা ক্লাছত আহিছে কেনেকৈ এক্সপিৰিয়েঞ্চ তেওঁৰ এক্সাম ডেট গতিকে তেওঁলোককো আশীৰ্বাদ কৰিব যিটো আমাৰ 15 বেটছৰ ষ্টুডেণ্টছ আছে যাতে তেওঁলোক আগবাঢ়ি যায় আৰু তাকেই ক'লোঁ বাকী তুমিও কষ্ট কৰিব লাগিব নিশ্চয় মেমৰ আশীৰ্বাদ থাকিলে আৰু নিশ্চয় কি খাবা হা কি খাবা ফুচুকা খাম আজি মেকআপ মাৰা নাই তুমি মাৰিছোঁ মেকআপ আৰ্টিষ্ট হ'ব গৈ আছে আৰু মেকআপ কৰা নাই যি বস্তুৰ দাম অঁ সেইটো সদায় নোৱাৰি পাই আমি ভিক্ষাৰী হৈ যাম ন মেকআপ